নমস্কাৰ মাননীয় শিক্ষক মহোদয় আৰু সন্মানীয় সদন আজি সদনত উত্থাপিত বিধেয় নিৰপেক্ষ হোৱাৰ পৰিৱৰ্তে ভাৰতীয় প্ৰচাৰ মাধ্যম ৰাজনৈতিকভাৱে পৰিচিত মই সম্পূৰ্ণৰূপে ইয়াৰ বিৰোধিতা কৰোঁ ভাৰতীয় প্ৰচাৰ মাধ্যম যে নিৰপেক্ষ তাক অকণমান আগতে সন্মানীয় চৰকাৰী পক্ষৰ এজন সদস্যই স্বীকাৰ কৰি গৈছে তেখেতে কৈছে প্ৰচাৰ মাধ্যম গণতন্ত্ৰৰ স্তম্ভ হ'ব নোৱাৰে যদিহে সি নিৰপেক্ষ নহয় কিন্তু আমি সকলোৱে জানো আমি সকলোৱে বিশ্বাস কৰোঁ যে ভাৰতীয় প্ৰচাৰ মাধ্যম ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ মাননীয় শিক্ষক মহোদয় ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ তথা ভাৰতীয় জনগণৰ আটাইতকৈ কাষৰী স্তম্ভ বুলি কোৱা ভাৰতীয় প্ৰচাৰ মাধ্যমৰ ওপৰত যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে ৰাজনৈতিকভাৱে পৰিচিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে এয়া কিন্তু ভাৰতীয় প্ৰচাৰ মাধ্যম ৰাজনৈতিকভাৱে পৰিচিত হোৱাৰ কথা নাই কিন্তু আমি ভাৰতীয় জনসাধাৰণক ৰাজনৈতিকভাৱে পৰিচিত হোৱা বুলি ইংগিত কৰিছে কিয়নো ভাৰতীয় প্ৰচাৰ মাধ্যম আৰু ভাৰতীয় গণতন্ত্ৰ এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি কোৱা হয় কিন্তু কথাটো হ'ল যি গণতন্ত্ৰ যি ৰাজনীতি আমি ভাৰতীয় জনতাৰ দ্বাৰা ৰচিত সেই ৰাজনীতিৰ আমি ভাৰতীয় জনগণৰ প্ৰচাৰ মাধ্যম কেনেকৈ পৰিচিত হ'ব পাৰোঁ তাৰ উত্তৰ মই সন্মানীয় চৰকাৰী পক্ষৰ পৰা বিচাৰিছোঁ মাননীয় শিক্ষক মহোদয় আমি দেখি আহিছোঁ সময়ে সময়ে শাসনাধীন ৰাজনৈতিক দলবোৰে যেতিয়া কিবা অন্যায় অবিচাৰ কুকীৰ্তি দুৰ্নীতি কৰিছে আৰু তাৰ প্ৰতি যেতিয়া আমি ভাৰতীয় জনসাধাৰণে মাত মাতিছোঁ ভাৰতীয় প্ৰচাৰ মাধ্যম আমাৰ ওচৰত আগতে থিয় দিছে আমাক সঁহাৰি জনাইছে আৰু ভাৰতীয় প্ৰচাৰ মাধ্যমে ভাৰতীয় জনগণৰ লগত ভাৰতীয় নাগৰিকৰ লগত প্ৰত্যেকটো দিশতে থিয় দি আজি ভাৰতীয় গণতন্ত্ৰক বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ পদ প্ৰতিষ্ঠা হোৱাত অৰিহণা যোগাইছে ভাৰতীয় গণতন্ত্ৰ আমি সকলোৱে জানো বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ আৰু যদি ভাৰতীয় গণতন্ত্ৰৰ কোনোবা এটা স্তম্ভত কিবা খুঁটি থাকে কিবা ভুল থাকে ভাৰতীয় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ প্ৰচাৰ মাধ্যমত যদি কিবা ভুল থাকে প্ৰচাৰ মাধ্যমত যদি কোনোবা বিশেষ এটা গোটৰ দ্বাৰা পৰিচালিত হয় সেই গণতন্ত্ৰ কেনেকৈ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ গণতন্ত্ৰ হ'ব পাৰে গতিকে মই নিশ্চয়কৈ ক'ব পাৰোঁ যে আজি সদনত উত্থাপিত বিধেয়কখন আপোনালোকে ত্যাগ কৰক ভাৰতীয় প্ৰচাৰ মাধ্যম নিৰপেক্ষ আৰু এই ধৰণৰ ৰাজনৈতিক দলৰ দ্বাৰা পৰিচিত নহয় যদি আপোনালোকে চাই ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলবিলাক কংগ্ৰেছ এজিপি বিজেপি তৃণমূল কংগ্ৰেছ আম আদমি পাৰ্টি ভাৰতীয় জনতা দল যিমান আছে সেই ৰাজনৈতিক দলবোৰৰ যিবিলাক হুকাম কৰে সেইবিলাক ভাৰতীয় প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰাৰ লগতে সেই দলবিলাক যিবিলাক কুকীৰ্তি কৰে যিবিলাক দুৰ্নীতি কৰে সেইবিলাক কিন্তু আমাৰ ভাৰতীয় প্ৰচাৰ মাধ্যমে প্ৰচাৰ কৰে উদাহৰণস্বৰূপে যদি আপোনালোকে চাই কংগ্ৰেছৰ ৰাজপুত্ৰ আৰু ৰাজমাতা বুলি কোৱা সোনিয়া গান্ধী আৰু ৰাহুল গান্ধী 500,000 কোটি টকাৰ কেলেংকাৰীৰ কথা ক'ব পাৰি শাসনাধীন বিজেপি চৰকাৰৰ বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ পুত্ৰ যি 4.5 কোটি টকাৰ ভূমিৰ বাবদ 70 কোটি টকাৰ বেংকে ঋণ দিছে তাৰ কেলেংকাৰীৰ কথা ক'ব পাৰি অসমৰ ক্ষেত্ৰত যদি আপোনালোকে চাই অসমৰ এজন প্ৰভাৱশালী নেতাৰ লুইচ বৰ্তাৰ কেলেংকাৰীৰ কথা ক'ব পাৰি তেখেত ইমান প্ৰভাৱশালী যে তেখেতৰ নামটো ক'বলৈ সাহস কৰা নাই কিন্তু ভাৰতীয় প্ৰচাৰ মাধ্যমে তেখেতৰ বাতৰি তেখেতৰ সেই দুৰ্নীতিৰ বিষয়ে প্ৰকাশ কৰিছিল তীব্ৰভাৱে প্ৰকাশ কৰিছিল আৰু যদি আপোনালোকে শেহতীয়াকৈ বিজেপি চৰকাৰে যি নাগৰিকত্ব সংশোধনী বিধেয়ক অসমত হিন্দু বাংলাদেশী সংস্থাপন দিয়াৰ যোজনা চলাইছে তাত কিন্তু আমাৰ ভাৰতীয় প্ৰচাৰ মাধ্যমৰ অংশস্বৰূপ অসমীয়া প্ৰচাৰ মাধ্যমে তীব্ৰতাৰে বিৰোধিতা কৰি আছে অসমীয়া জাতিৰ স্বাৰ্থত অসমীয়া জনসাধাৰণৰ স্বাৰ্থত অসমীয়া জাতীয়তাবাদী সংগঠনৰ লগত কান্ধত কান্ধ মিলাই কিন্তু আমাৰ ভাৰতীয় প্ৰচাৰ মাধ্যমে এই নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি আছে চৰকাৰৰ বিৰোধিতা কৰি আছে ইমানখিনিৰ পিছতো মই কেনেকৈ মানি লওঁ যে ভাৰতীয় প্ৰচাৰ মাধ্যম নিৰপেক্ষ নহয় আৰু এই ৰাজনৈতিকভাৱে পৰিচিত গতিকে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলক আহ্বান জনাইছোঁ আপোনালোকে এই বিধেয়কখন ত্যাগ কৰক আৰু আমাৰ সৈতে একমত হওক ধন্যবাদ সদন ধন্যবাদ মাননীয় শিক্ষক